बाक्सा जिल्लानि निस्लामारियाव थांनाय हरनि समाव हाग्रानि मैदेरा उदखार खालामनानै रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिहोदों। आदार नागिरनानै भुटान हाजोनिफ्राय ओंखारबोनाय मैदेरनि मोनसे गेदेर फालोआ थांनाय माखासे साननिफ्रायनो बाक्सा जिल्लानि निस्लामारि, फाथाफारा, बालासुफा, कदमथला, थुफ्लिया, थालकुसि, मादालथाना, मादारबारि, हाखाथा, बालाबारि गामिफोरजों लोगोसे गुबुन गुबुन ओनसोलावबो हरनि समाव आबाद फोथाराव मोननाय माइखौ जानानै गाग्लिनानै खहा खालामबोदों। मैदेरनि फालोआ फोथार, माइ, थालिर आबादफोराव उदखार खालामनायनि अनगायैबो न' बांफोरखौबो सिफायदों। मैदेर फिसाजों लोगोसे 100निबो बांसिन मैदेरनि मोनसे गेदेर फालोखौ होखारहरनो रायजो राजाफोरा गुबुन गुबुन आदब खायदा बाहायदोंमोनब्लाबो मैदेरनि गेदेर फालोखौ होखारहरनो हायाखै। हाग्रा बिफानाबो मैदेरनि फालोखौ होखारहरनो जर'खा राहा लायैयाव आबादारि रायजो राजाफोरा जेंनायाव गोग्लैनायजों लोगोसे माखासे गामिनि रायजो राजाफोरा उन्दुनाय गैयालासे हरखौ बारहोनो गोनां जादों। साननि समाव फाग्लादिया दैसानि साखाथियाव थानाय हाग्रा ओनसोलाव जिरायनानै हरनि समाव उदखार खालामबोनाय मैदेरनि फालोखौ लानानै जार तालुका, उजुरिघाट, बेरवेरि, फाथाफारा आरो बर' सुपा गामिनि रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिहोदों। যোৱা ৰাতি এটা হাতীৰ জাক উঠি আহে নদীৰ পাৰৰ পৰা আহি আমাৰ পথাৰত সোমাই চাৰিওফালে মানুহ ওলাইছে। আমাৰো সি মানে হাতী খেদাৰ তাতে চাব গৈছে। যোৱাতে তাৰ হাতত একো নাই, মোবাইল আছে। সেনেকৈ পিছত মানে হাতীয়ে পিছৰ পৰা আহি এইকেইটা পিছত আছিল, আগত জাকটো গুচি গ'ল। সেই পিছৰ পৰা আহি তাক বগৰাই পেলাই মাৰিছে। সেইখিনি জেগাত গ'লে আপুনি চাব পাৰিব, তাত তেজ পৰি আছে। একদম এনেকৈ মাৰিছে, দাঁত সোমাই দিছে, একদম মাটি কাটা হৈ আছে। এই মৰাজন আপোনাৰ কি মোৰ ডাঙৰ ল'ৰা। এইটো কিমান মান সময়ত এই ঘটনাটো হৈছিলে? এইটো আপোনাৰ মই তেতিয়া মানে আপোনাৰ 9:30 ইমান এটা অনুমান আৰু এইটো আপোনাৰ মই তেতিয়া টোপনি মাৰি আছিলোঁ। মোৰ এই হৰডাগাই যাই পেলাই মই যোগাই তুলিছি। আপোনালোকৰ গাঁওখনৰ নাম কি? প্ৰহ্লাদ বিশ্ব। গাঁওখনৰ নাম নিচলামাৰি। চৰকাৰক কি আহ্বান জনাব? আহ্বান আমাৰ মানে এই যি সৰু বাচ্চা কাচ্চা এৰি এই মানুহ যি আজি হাতীয়ে মাৰিলে তাৰ আমাৰ মানে ব্যৱস্থা মানে চৰকাৰে আমাক সাহায্য দিব লাগে। বন বিভাগে কি পদক্ষেপ লৈছে হাতী খেদাৰ কাৰণে? হাতী খেদাৰ কাৰণে এতিয়া আমাৰ চবেই যেতিয়া মানে আহিব, ডেড বডি আহিলে আমি বন বিভাগৰ ওপৰত কি কৰিব লাগে সেইটো আমাক দিহা দিব লাগে। আমি সম্পূৰ্ণটো আমি মানে ক'ব পৰা আমাৰ খবৰ নাই। এইটো ব্যৱস্থাকে চলি যদি ভাল হয় আমি কেছ কৰিম। নিদিওঁ কিয় আমাৰটো গেলে আমিতো আৰু বেটা ঘূৰাই নাপাওঁ। তথাপি আমাৰ এই যি বাচ্চাকেইটা মই যি চাই থাকিব লাগিব, এইবিলাকতো মোৰ ক্ষমতা নাই। গতিকে মোৰ এইবিলাক লাগে। যোৱা ৰাতি প্ৰায় 4টা বজাৰ পৰাই হাতীয়ে উপদ্ৰৱ কৰি আছিল। আমি বহুতো ৰাইজে পহৰা দি আছোঁ আৰু বনকৰ্মীক আমি ফোন কৰি আছোঁ, কিন্তু বনকৰ্মীয়ে আমাক সহায় নকৰে। আমি নিৰুপায় হৈ নিজে পহৰা দি থাকিলোঁ। 8টামান বজাত এজাক হাতী আমাৰ নিচলামাৰী গাঁৱত সোমাই ৰাখাল বিশ্বৰ ল'ৰা প্ৰহ্লাদ বিশ্বক গচকি মাৰিলে আৰু বহুতো খেতি বাতি বেয়া কৰিলে। কিন্তু চৰকাৰৰ প্ৰায় 11টা বজাৰ পিছতহে ফৰেষ্টৰ মানুহ পঠালে আৰু তেতিয়া ফৰেষ্টৰ মানুহে অলপমান আঁতৰাই নদীত ওচৰত দি থৈ গুচি গ'ল। এতিয়া আজি যে কি নিৰাপত্তা হ'ব আমি একো ভাবিব পৰা নাই। বৰ্তমান কোনো সহায় মানে হাত আমি পোৱা নাই। আমি বিভাগীয় বা মুখ্যমন্ত্ৰীক জনাওঁ যাতে আমাক নিৰাপত্তা দিয়ে। এই হাতীৰ জাকটো ক'ৰ পৰা আহিছে? এই হাতীৰ জাকটো আমি শুনামতে বগাজুলিৰ পৰা আহিছে। কিমান দিনৰ পৰা এই হাতীৰ জাকটো ইয়াত? প্ৰায় 1 মাহৰ পৰা। মাদলতানাৰ পৰা এই বালাকোৰ, মাদলতানা তেনেকৈ উপদ্ৰৱ কৰি কৰি এতিয়া নিচলামাৰী গাঁৱত সোমাইছে। আৰু বৰ্তমান মই থিয় দি থকাৰ পৰা আধা কিলোমিটাৰ ওচৰত হাতীৰ জাকটো আছে।
কিন্তু বিভাগীয় কৰ্তৃপক্ষই একো মানে সুবিধা বা কি কৰিব নকৰিব মানে গা লৰা নাই। এতিয়া আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে চৰকাৰে আমাক নিৰাপত্তা দিয়ে।